Welcome back to my channel. আজি মই আছো হাজত আৰু হাজত মোৰ নিজৰ ঘৰ ইয়ালে মই আহিয়ে থাকো এমাহ পূৰ্বে আহিছিলো আজি আকৌ এমাহৰ পিছত আহিছো আহি দেখিছো পথাৰত খুব ধুনীয়া ধুনীয়া সৰিয়হৰ ফুল ফুলি আছে গতিকে ভাবিলো মই আপোনালোকৰ লগতো এবাৰ শেয়াৰ কৰো গতিকে আহকচোন চাও সৰিয়হৰ ফুল এয়া আপোনালোকে মোৰ পিছফালে দেখিছে এতিয়া মই আপোনালোকক ভালকৈ দেখুৱাম আৰু এতিয়া মই আপোনালোকক মোৰ বৰ দেউতাৰ ফুলনিখন দেখুৱাবলৈ বিচাৰিছো আশা কৰো সকলোৱে চাই ভাল পাব ঘৰত কনষ্ট্ৰাকচন চলি থকা বাবে বৰ বেছি উইন্টাৰ ফ্লাৱাৰ্স লগাব পৰা নাই যদিও যিখিনি লগাইছে মই সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া হ'ল ক্ৰিসেন্থেমাম অৰ্থাৎ ইন্দ্ৰমালতী ইয়াৰ লগতে ডালিয়া পেন্সি মেৰিগোল্ড আদিও আছে কিন্তু সেইখিনি এতিয়াও ফুলা নাই সেই গতিকে মই ভিডিও নকৰিলো আৰু এয়া আমাৰ ঘৰৰ ওচৰতে থকা এখন শাকৰ বাৰী য'ত জিলমিল শাক পালেং শাক লাই শাক আদি পোৱা যায় আৰু এয়া মোৰ দেউতা একেবাৰে শাক বুটলাত ব্যস্ত আৰু এয়া আমি গুটিখিনি গুৱাহাটীলৈ লৈ যাম আৰু তাতে ভালদৰে ৰান্ধি খাম আপোনালোকে বাৰু শাক খাই ভাল পায়নে মই পিছে সৰু থাকোতে একেবাৰে বেয়া পাইছিলো কিন্তু এতিয়া খুব ভাল পাওঁ গতিকে আজিলৈ ইমানেই আশা কৰোঁ মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব